নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে ডিডি আপডেট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সেয়া হৈছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা যোৱা 21 অক্টোবৰ 2021 তাৰিখে এখন অতি গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে। আৰু এই জাননীখন প্ৰেৰণ কৰিছে শ্ৰী ধ্ৰুৱজ্যোতি দাস এছিএছ এক্সিকিউটিভ ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপুৰা গুৱাহাটী 19 অসমৰ তৰফৰ পৰা। আৰু এই জাননীখন পঠিওৱা হৈছে টু দ্য ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্টছ আৰু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্টছ। আৰু এই জাননীখনৰ বিষয় হৈছে আপডেশ্যন অফ SDMIS এণ্ড TDMIS। এই জাননীখনত কোৱা হৈছে যে অহা 2022 চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেইবাবে www.axomssa.com এই ৱেবছাইটটোত অহা 2021 চনৰ 31 অক্টোবৰৰ ভিতৰত সকলোবোৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ ডাটাবেছসমূহ আপডেট কৰিবলৈ অনুৰোধ কৰা হৈছে। আৰু এই বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচনা কৰিবলৈ অনুৰোধ কৰা হৈছে। ইতিমধ্যে ৰিমছ নামৰ এটা এপ্লিকেশ্যনৰ জৰিয়তে অসম চৰকাৰে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি নিৰীক্ষণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তৰ বিতৰ্কৰ মাৰ নৌযাওঁতেই পুনৰ গুণোৎসৱ সম্পৰ্কীয় অসম চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়তে গম পোৱা যাব। সেয়া যি কি নহওক, বৰ্তমান অহা 22 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বাবে সকলোকে শুভকামনা জনোৱাৰ লগতে অহা 31 অক্টোবৰৰ ভিতৰত সকলো শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ তথ্যসমূহ www.axomssa.com এই ৱেবছাইটটোত আপডেট কৰিবলৈ দিয়া অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা পঠিওৱা জাননীটো আপোনালোকৰ আগত অৱগত কৰিলোঁ। ধন্যবাদ।